নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাই মই আহিছোঁ আপোনালোকৰ ৰাশিফলৰ সৈতে। আপোনালোকৰ কুশল মংগল কামনা কৰি ৰাশিফল আৰম্ভ কৰিছোঁ। প্ৰথমতে লৈছোঁ মেঘ ৰাশিৰ কথা। মেঘ ৰাশিৰ লোকসকলে আজি সামাজিক পৰিস্থিতিৰ কিছু উন্নতি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ মনৰ উৎসাহ বাঢ়িব আৰু নতুন কৰ্মৰ বাট মুকলি হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজি কিছু বাধা যদিও থাকে, কিন্তু দিনটোৰ মাজভাগত তেওঁলোক খুব প্ৰসন্ন হ'ব। তেওঁলোকৰ সকলো ফালে উন্নতি হ'ব। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃষ ৰাশিৰ কথা কৈছোঁ। কৰ্মস্থানত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। অৰ্থ ব্যয় আৰু কাম কাজত বাধা আদিৰ সৃষ্টি হ'ব পাৰে। আজিৰ শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰি সৌভাগ্য লাভ কৰক। এইবাৰ মিথুন ৰাশিৰ কথা কওঁ। বিদ্যাৰ্থীসকলে অলাগতিয়াল কামত গুৰুত্ব আৰোপ নকৰাই ভাল। বন্ধুৰ লগত যিমান পাৰে মধুৰ ব্যৱহাৰ কৰিব, মধুৰ বাক্য ব্যৱহাৰ কৰিব। বিদ্যাৰ্থীসকলে মনোযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। প্ৰেম প্ৰণয়ত প্ৰেমিক প্ৰেমিকাসকলে আজি কিছু মতানৈক্য হ'ব পাৰে দুয়োজনৰ মাজত। সেয়েহে দুয়ো মিলি অকণমান সতৰ্কতাৰে দিনটো আৰম্ভ কৰিব আৰু সতৰ্কতাৰে পাৰ কৰিব। আজিৰ বাবে শুভ ৰং নীলা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ কৰ্কট ৰাশিৰ কথা কওঁ। পিতৃ মাতৃৰ লগত সময় অতিবাহিত কৰিলে আজি আপুনি গুৰুজনৰ আশীৰ্বাদ লাভ কৰি আপুনি সকলো কামৰ যিবিলাক বাধা বিপত্তি আছিল সেয়া মুকলি কৰিবলৈ সক্ষম হ'ব। সেয়েহে গুৰু ব্যক্তি বা পিতৃ মাতৃৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। নিকটৱৰ্তী স্থানৰ ভ্ৰমণৰ দ্বাৰা মনত আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশিৰ কথা কওঁ। চাকৰিয়াল লোকৰ পদোন্নতি অথবা নতুন চাকৰিৰ প্ৰবল সম্ভাৱনা আছে। সম্পত্তি ক্ৰয়ৰ বাট মুকলি হ'ব। নতুন বিবাহিতৰ বাবে যিসকল নতুন বিবাহিত দম্পতি তেওঁলোকৰ বাবে দিনটো ভাল। অবিবাহিত যুৱক যুৱতীৰ বিবাহ হোৱাৰ সম্ভাৱনা বা বিবাহৰ কথা বতৰাৰ বাবে এটি শুভ দিন। আজিৰ শুভ ৰং কমলা, শুভ সংখ্যা 5। এইবাৰ কন্যা ৰাশিৰ কথা কওঁ। ভাবি থোৱা পৰিকল্পনাবোৰ পলম নকৰি সোনকালে হাতত লোৱা উচিত হ'ব। বিদ্যাৰ্থীসকলে মন স্থিৰ কৰি যিকোনো সিদ্ধান্তত উপনীত হ'লে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যত সুখ পাব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশিৰ কথা কওঁ। আনন্দ ফূৰ্তিৰ মাজেৰে নতুন কৰ্মৰ বাট মুকলি কৰিবলৈ সক্ষম হ'ব। আজি বিশিষ্ট ব্যক্তি বা কোনোবা কলাকাৰৰ সৈতে সম্পৰ্ক স্থাপন হ'ব পাৰে। বিদ্যাত বাধাগ্ৰস্ত হোৱাৰ সম্ভাৱনা প্ৰবল। উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলৰো বাধা হ'ব পাৰে। আজিৰ বাবে শুভ ৰং হিচাপে মুগা বৰণ আৰু শুভ সংখ্যা হিচাপে 3 সংখ্যাৰ ব্যৱহাৰ কৰি দিনটোৰ যিবিলাক বাধা আছিলে সেই বাধাবোৰৰ পৰা কিছু মুকলি হ'ব পাৰিব। এইবাৰ বৃশ্চিক ৰাশিৰ কথা কওঁ। পৰিচিত ব্যক্তিৰ সুব্যৱহাৰ লাভ কৰিব আৰু পাবলগীয়া ধন আজি হয়তো শেষৰ ভাগত লাভ কৰিব পাৰে। গুৰুজনৰ আদেশ পালন কৰিব। ধৰ্মীয় মনোভাৱেৰে দিনটোৰ শুভাৰম্ভ কৰিব। তেনেহ'লে সকলো সমস্যাৰ সমাধান নিজেই কৰিব পাৰিব। আজিৰ শুভ ৰং ফিৰোজা আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশিৰ কথা কৈছোঁ। যিকোনো আত্মীয় আপোনাৰ যিসকল আত্মীয় তেওঁলোকৰ সম্পৰ্কৰ অকণমান দূৰত্ব হ'ব পাৰে। বন্ধুৰ লগত সুসম্পৰ্ক স্থাপন হ'ব পাৰে। জনকল্যাণমূলক কাম আপুনি আজি ধুনীয়াকৈ সমাজত প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিব আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যত শুভ ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীৰ বাবে দিনটো মজলীয়া বিধৰ হ'ব। শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশিৰ কথা কওঁ। ঘৰুৱা পৰিৱেশ সুখৰ হ'ব যদিও স্বাস্থ্যৰ বাবে চিন্তা হ'ব। পিতৃৰ অকণমান যত্ন ল'ব। পিতৃৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে যথেষ্ট উন্নতিৰ সম্ভাৱনা আছে। আজিৰ বাবে শুভ ৰং
কমলা ৰং আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশিৰ কথা কৈছোঁ। কুম্ভ ৰাশিৰ লোকসকলে বিশেষকৈ পুৰুষ জাতকসকলতকৈ মহিলা জাতিসকলৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক হ'ব। প্ৰতিযোগিতামূলক কৰ্মত পুৰস্কৃত হ'ব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবেও ভাল দিন, উচ্চ বিদ্যাতো শুভ ফল লাভ কৰিব। প্ৰেমত আজিৰ দিনটো কিছু মতানৈক্য দেখা যায়, কিন্তু দিনটো ভালদৰে সচেতন হৈ পাৰ কৰিলে শুভ দিন হৈ দিনটো কটাব পাৰিব। আজিৰ বাবে আপুনি ব্যৱহাৰ কৰিব শুভ ৰং বগা আৰু শুভ সংখ্যা 1। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। আজি তীক্ষ্ণ বুদ্ধিয়ে লগ দিব এই ৰাশিৰ শিল্পী, ব্যৱসায়ী আৰু ৰাজনীতিবিদসকলক। জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কামত নামিলে সফলতা লাভ কৰিব পাৰিব। প্ৰেম প্ৰীতিত শুভ দিন থাকিব। আজিৰ বাবে আপুনি শুভ ৰং হিচাপে খাকী ৰং ব্যৱহাৰ কৰিব আৰু শুভ সংখ্যা হিচাপে 4 সংখ্যাৰ ব্যৱহাৰ কৰি সৌভাগ্য লাভ কৰিব পাৰিব। আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। শেষত নম্বৰ এটা কৈ দিওঁ, যদি আপোনালোকে মোক লগ কৰিব বিচাৰিছে আপোনালোকৰ যিকোনো সমস্যাৰ বাবে, তেনেহ'লে এই নম্বৰটো যোগাযোগ কৰিব। নম্বৰটো হৈছে 9864132108 9864132108। ধন্যবাদ।